অতিৰিক্ত দুখ কষ্টই মানুহৰ খং বৃদ্ধি কৰে। আগতে যিজন ব্যক্তিৰ মুখত সদায় হাঁহি আছিল, সেই ব্যক্তিজনে এতিয়া প্ৰতিটো কথাতে খং কৰে। হঠাৎ মানুহৰ এনে পৰিৱৰ্তনৰ আঁৰত অন্তহীন দুখ কষ্ট থাকে, যিটো কথা সকলোৱে বুজিব নোৱাৰে। ইয়াৰ বিপৰীতে সকলোৱে ইয়াৰ নাম দিয়ে অহংকাৰী আৰু স্বাৰ্থপৰ। যদি আপুনি প্ৰকৃততে ভাল হ'ব বিচাৰে, তেন্তে আপোনাৰ পিতৃ মাতৃ আৰু ভগৱানৰ দৃষ্টিত ভাল হওক। আন মানুহৰ কথা কি ক'ব? তেওঁলোকে আপোনাৰ উন্নতি দেখিও ঈৰ্ষা কৰিব আৰু আপোনাৰ বিফলতাক লৈ হাঁহিব। আপোনাৰ ভালটোকো বেয়া বুলি সকলোৱে ওচৰত কৈ আপোনাৰ বদনাম উলিয়াই ফুৰিব। সহজ সৰল স্বভাৱৰ মানুহবোৰক সকলোৱে দুৰ্বল বা মূৰ্খ বুলি ভাবে, কিন্তু এনেকৈ দুৰ্বল বা মূৰ্খ বুলি ভাবি লোৱাটো উচিত নহয়। তেওঁলোকৰ সৰলতা তেওঁলোকৰ সংস্কাৰ হয়, দুৰ্বলতা নহয়। আপোনাৰ জীৱনত কিমান শত্ৰু আছে তাৰ হিচাপ কৰি একো লাভ নাই। এটা কথা মনত ৰাখিব, আপোনাৰ নিজৰ মাজতেই আটাইতকৈ ডাঙৰ শত্ৰুটো সোমাই আছে, যিটো আচলতে আপুনিয়েই। বাহিৰৰ মানুহে সিমান ক্ষতি কৰা নাই, যিমান আপুনি নিজেই নিজক নষ্ট কৰি আছে। যিসকল লোকৰ আত্মসন্মান আছে, সেইসকলৰ কিছু লক্ষণ দেখা পোৱা যায়। সেই লক্ষণসমূহৰ ভিতৰত ১. নিজৰ আত্মসন্মান লাঘৱ কৰি কোনো সম্পৰ্কক জোৰ কৰি ধৰি ৰাখিবলৈ চেষ্টা নকৰে। ২. নিজৰ আত্মসন্মান যদি হেৰায়, তেতিয়া জীৱনৰ সৰ্বোচ্চ হেৰুৱা যেন অনুভৱ কৰে। ৩. যিসকল লোকে তেওঁলোকৰ লগত বেয়া আচৰণ কৰে, বেয়া ব্যৱহাৰ কৰে, তেওঁলোকক সদায় এৰাই চলে। ৪. তেওঁলোকে নিজক বহুত বেছি ভাল পায়। ৫. আত্মসন্মান থকা ব্যক্তিয়ে নিজৰ লগতে আনকো সন্মান কৰে। আনৰ সন্মানত আঘাত কৰিব পৰা কাম তেওঁলোকে কেতিয়াও নকৰে। ৬. নিজৰ স্বাৰ্থৰ বাবে আনক আঘাত দিয়াৰ কথা তেওঁলোকে কেতিয়াও নাভাবে। ৭. আত্মসন্মান থকা মানুহে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰে। কেইটামান গুৰুত্বপূৰ্ণ কথা, যিকেইটা কথা সদায় মনত ৰাখিব। অন্তৰৰ পৰা ভালপোৱাজনে আপোনাৰ ভুলটো দেখি আপোনাক কটু কথা শুনাব পাৰে, কিন্তু তেওঁলোকে কেতিয়াও আপোনাক অপকাৰ নকৰে। সঠিক সময়ত ঈশ্বৰে আপোনাক সঠিক লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰাই দিয়ে। আপুনি মাথো ধৈৰ্য নেহেৰুৱাব। কোনো লোকৰ বিৰুদ্ধে অনুমানৰ ভিত্তিত বেয়াকৈ মন্তব্য নকৰিব। প্ৰথমতে সেই ব্যক্তিজনক মুখামুখি লগ পাই চাওক। আনৰ কথা শুনি আনৰ চৰিত্ৰৰ ওপৰত একো সিদ্ধান্ত নল'ব। জীৱনত সকলো দুবাৰকৈ পাব পাৰে, কিন্তু এবাৰ পাৰ হৈ যোৱা সময়ক কেতিয়াও আকৌ ঘূৰাই পোৱা নাযায়। সেইবাবে সময়ৰ লগত কৰিব লগা কাম কৰাত পলম নকৰিব। যেতিয়া জীৱনলৈ ধুমুহা আহে, তেতিয়া স্থিৰ হৈ এঠাইত ৰৈ সমাধানৰ পথৰ কথা চিন্তা কৰক আৰু পৰাপক্ষত মৌন হৈ থাকক। সময়ে এইটোৱেই শিক্ষা দিয়ে যে জীৱনে কালৈকো অপেক্ষা নকৰে। সেইবাবে সময়ৰ কাম সময়ত কৰিবলৈ লওক। ভুল সকলো সম্পৰ্কতে হ'ব পাৰে। সেই ভুলৰ বাবে কিন্তু সেই সম্পৰ্কটোক হেৰাই যাবলৈ দিব নালাগে। এইটো কাম কৰিবলৈ কেতিয়াও ভয় নকৰিব। যিটো ভুল বা যিজন ভুল, তাৰ বিৰোধিতা কৰিবলৈ সদায় ওলাই আহক। এটা সময়ত হয়তো আপোনাৰ পিছৰ প্ৰজন্মই আপোনাক বিদ্ৰোহী বুলি ক'ব, কিন্তু কেতিয়াও আনৰ দাস বুলি কৈ আপোনাক ঘিণ নকৰে। কোন আচলতে সুখী? যিসকলে প্ৰতিটো পৰিস্থিতিত নিজকে শান্ত কৰি ৰাখিব জানে, সেই মানুহবোৰ জীৱনত সদায় সুখী হৈ থাকে। আৰু যিসকল লোক অধৈৰ্য অশান্ত, সেইসকল ব্যক্তিৰ জীৱনত সুখ কেতিয়াও নাথাকে। সময়ক বুজি পাবলৈ চেষ্টা কৰক। চাণক্যৰ মতে, যিজনে বৰ্তমানৰ সময়ৰ বিষয়ে জানে, তেওঁহে সফল হয়। এজন জ্ঞানী ব্যক্তিয়ে জানে বৰ্তমান সময় কেনে চলি আছে। এই দিনবোৰ সুখৰ নে দুখৰ। যদি সুখৰ দিন থাকে, তেন্তে ভাল কাম কৰি থাকিব, আৰু যদি দুখৰ দিন থাকে, তেন্তে ভাল কাম কৰি থকাৰ লগতে ফল পাবলৈ ধৈৰ্যও ধৰিব।